বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে সঠিক দিশত আগবাঢ়ক। থিয়েটাৰ ইন এডুকেশ্যন মানে চব মানুহে ভাবে যে অকল অভিনয় কৰিবৰ কাৰণেই মানে থিয়েটাৰ কৰিব লাগে বা নাট কৰ্মশালা কৰিব লাগে। আচলতে নহয়, শিক্ষা ল'বৰ কাৰণে আমাক অভিনয় তাত জড়িত হৈ আছে আৰু এইটো হ'ল শিক্ষিত মনোসংযোগ কৰিবৰ কাৰণে, শিশুসকলৰ মনবিলাক চঞ্চলতা দূৰ কৰিবৰ কাৰণে। আমি শিশুক একোজন অভিনয় শিল্পী হিচাপে গঢ়ি তোলাই আমাৰ উদ্দেশ্য নহয়, এইটো থাকিব এজন শিল্পী সত্তাৰ মন গঢ়ি তোলাৰ আমাৰ উদ্দেশ্য আছে। তাৰ লগতে আমি কেনেকৈ ধৰণে খেলৰ জৰিয়তে শিশুসকলক শিকাব পাৰি, প্ৰত্যেকটো দিশ কেনেদৰে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰি, এজন সমাজত উপযুক্ত মানুহ হিচাপে পৰৱৰ্তী সময়ত নিজকে গঢ়ি তুলিবৰ বাবে কেনেকৈ ধৰণে আমি কি ধৰণৰ পন্থা আমি যাব পাৰোঁ, সেই ধৰণৰ আমি গোটেই উদ্দেশ্যখিনি আমি লক্ষ্য ৰাখি কৰ্মশালাটো আমি অনুষ্ঠিত কৰি তেনেকৈ আগবাঢ়িবলৈ সক্ষম হৈছে। মোৰ লগত আছে প্ৰদীপ্ত গোস্বামী আছে, আৰু আমি অনুষ্ঠানখনক ধন্যবাদ জনাইছোঁ আমাক এই সুবিধাখন দিয়াৰ বাবে। আমি আশা ৰাখিম আৰু আজি আমি বিশেষকৈ এটা অনুষ্ঠান ৰাখিছোঁ অভিভাৱকৰ সৈতে। অভিভাৱকক আমি লৈ যাম নিজৰ শৈশৱৰ অৱস্থালৈ, বা তেওঁলোকে কেনেকৈ ধৰণে শৈশৱ পাৰ কৰিছিল, তেওঁলোকৰ শিশুসকলে এতিয়া কেনেকৈ পাৰ কৰিছে, সেই সকলোবিলাক মিলাই লৈ আমি আৰু কেনেকৈ ধৰণে অভিভাৱক, শিশু, শিক্ষানুষ্ঠান সকলো এক হৈ এজন শিশুক কেনেকৈ সঁচা মানুহৰ দিশত আমি লৈ যাব পাৰোঁ, তাৰ উদ্দেশ্য ৰাখি আমি